স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড-19 সাময়িক সংক্ৰমণৰ প্ৰসংগ উল্লেখ কৰাৰ সময়তে দিল্লীত কৰ্কট ৰোগৰ চিকিৎসা কৰিবলৈ গৈ বোকাখাতৰ মহমাইকী গাঁৱৰ অজিত শইকীয়া বন্তি শইকীয়া নামৰ এহাল দম্পতীৰ লগতে তেওঁলোকৰ লগত যোৱা কংকনজ্যোতি বৰা নামৰ এজন যুৱক বৰ্তমান কৰোনাত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে এই ব্যক্তিকেইজন বৰ্তমান দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে। সেয়ে এই ক্ষেত্ৰত অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁলোকে সহায় বিচাৰিছে। এনেকুৱা মানে আজি যোৱা ৰাতি জ্বৰ উঠিছিলে বুলি কৈছে। তাৰপিছত জ্বৰ উঠাত সি মানে টেবলেট এটা খাই দিয়ে 2 ঘণ্টাৰ পিছত অকণমান আৰাম পাইছোঁ বুলি কৈছে। ৰুমটো ইমান সুবিধা হোৱা নাই বোলে। গাঁৱৰ পানীটো ইমান গৰম পানী খাব পোৱা নাই, যিটো মানে সিহঁতৰ ওচৰত হেৰি টেপ আছে সেইটো মানে পানীটো গৰম নহয়, বেয়া বুলি কৈছে সি। তাৰপৰা সেইটো মানে সি হেৰি কৰিছে, তেওঁলোকক চিষ্টাৰসকলকো কৈছে, চবকে কৈছে, তেওঁলোকে একো মানে বৰ ভালকৈ ৰেচপণ্ড কৰা নাই বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ কৰিছোঁ যাতে তেওঁলোকক ভাল ট্ৰিটমেণ্ট দিয়ে। যদি তেওঁলোকে ভাল ট্ৰিটমেণ্ট দিব নোৱাৰে তেতিয়া আমাৰ অসমলৈ ঘূৰাই আনক। ট্ৰিটমেণ্ট হৈছেনে নাই বাৰু তেখেতসকলৰ সেইটো কৈছে নাই? এতিয়ালৈকে ট্ৰিটমেণ্ট কৰা নাই। হয় একো কৰা নাই, খালি থৈহে দিছে। থৈ দিছে। আৰু কৈছে যে খোৱা বোৱাটো আমাৰ বৰ কষ্ট হৈছে, কাৰণ কালি আমাক ঠাণ্ডা ভাত দিছে আৰু দাইলটো বৰ ঠিক দিয়া নাই, কিন্তু খোৱা বোৱা আমাৰ অসুবিধা হৈছে। কিন্তু তেখেতসকলে লৈ আহিবলৈ কৈছে, মানে অসমলৈ তেখেতসকলে কেনেকৈ আমাক কি উপায়েৰে তাৰমানে আমাক লৈ যোৱা ব্যৱস্থা এটা কওকচোন, আপোনালোকে কৈছে। কালি ৰিজাল্টটো দিছিলে কালি পজিটিভ বুলি ক'লে, কিন্তু পিছত ডক্টৰ এজনী আহি ক'লে তোমাৰ পজিটিভ নহয় বোলে, নিগেটিভ। এতিয়া অলপ আগত মই ফোন কৰিছিলোঁ। তাৰপিছত কৈছে, মই সুধিলোঁ তোমাৰ গাটো কেনেকুৱা, সি কৈছে ৰাতি মোৰ অলপ জ্বৰ উঠিছিলে, জ্বৰ উঠাত এতিয়া দৰৱ খাইছোঁ, দৰৱ খাইছোঁ, খাই এতিয়া ভাল পাইছোঁ। খোৱা বোৱা সুধিলোঁ, খোৱা বোৱা কেনেকুৱা, খোৱা বোৱা কালি ৰাতি খাইছোঁ, এতিয়া বৰ্তমান ব্ৰেকফাষ্ট দিয়াহি নাই, দিবহি অলপ দেৰিকৈ বুলি ক'লে। বাকী সেইটো কৈছে। আৰু অসম চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে ল'ৰাটো গুৱাহাটীলৈ আনি ইয়াতে ট্ৰিটমেণ্ট কৰে, সেইটোৱে অসম চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু কিন্তু বৰ্তমানে মোক আৰু আজিৰ পৰা ধৰি মানে কাইলৈ বা পৰহিলৈ 3টা টেষ্ট কৰিব, 3টা টেষ্ট কৰাৰ পাছতে কনফাৰ্ম হ'ব পজিটিভ নে নিগেটিভ। যদিও এতিয়া মোৰ পজিটিভ, মই এতিয়া সম্পূৰ্ণৰূপে সুস্থ, আপোনালোকে চিন্তা নকৰিব প্লিজ, মই ঠিকে আছোঁ। খালি কালি অলপ অসুস্থ হৈ গৈছিলোঁ, কাৰণ কালি দিনটো একো খাব পোৱা নাছিলোঁ। বাকী এতিয়া মই কমপ্লিটলি ঠিক আছোঁ, মই উশাহ চুশাহ লোৱাত কোনো দিগদাৰ নাই, মই একদম ঠিকে আছোঁ, আপোনালোকে চিন্তা নকৰিব। ধন্যবাদ। আজিৰ দিনটোৰ শিৰোনাম ইমানেই। পুনৰ আমি কালিলৈ লগ পাম নতুন কিছু শিৰোনাম লৈ। এই দেশ।